हेलो दोस्तों आज आमी नाथुलाলৈ যাব ওলাইছোঁ কিন্তু আমাৰ 11:45 বজাত ট্ৰেইন আছিলে ট্ৰেইনখন আহি পেলাই এতিয়া 1:30 বজাত যাব ইয়াৰ পৰা মোটামুটি আপোনাৰ 1.5 ঘণ্টা 1 ঘণ্টা 45 মিনিট লেট আছে এতিয়া আমি আছোঁ কামাখ্যা ষ্টেচনত ইয়াৰ পৰা চাওঁ 1:30 বজাত যাব পাৰোঁ নে নোৱাৰোঁ আৰু যদি নোৱাৰোঁ তেতিয়াহ'লে ঘৰলৈ ঘূৰি যাম আৰু যদি পাৰোঁ তেতিয়াহ'লে যামগৈ আৰু বাকীখিনি ট্ৰেইন অহাৰ পিছত কম আমি বৰ্তমান আহি আছোঁ গেংটকলৈ আহিবৰ পৰা আমাৰ মানে গোটেই সমস্যা আমাৰ 11 বজাত ট্ৰেইন আছিলে শেষত গৈ পেলাই আমাৰ ট্ৰেইন আহিলে ৰাতিপুৱা 4টা বজাত আহি পালোঁ আমি 12:30 বজাত NGP তাৰপৰা ভাত পানী খাই বৈ মানে এয়া গাড়ীত বহিছোঁ গাড়ীত বহাৰ পিছত হ'ল কি আপোনাৰ গাড়ীখন পুলিচে ধৰিলে তাতো আকৌ 2000 টকা ভৰিব লগা হ'ল এনেকৈ ভৰি মিলি এতিয়া লাহে লাহে আমি গেংটকলৈ ৰাওনা হৈছোঁ আমি তিনিজনে এখন প্ৰাইভেট গাড়ী লৈছোঁ গাড়ীখনলৈ এতিয়া আহি আছোঁ চাওঁচোন কি হয় গৈ পাওঁতে কিমান ৰাতি হয় বাকীখিনি আমি তাত গৈ পেলাই কথা পাতিম চাৰিওফালে শাল গছ মোৰ বাওঁফালেও শাল গছ মোৰ সোঁফালেও শাল গছ আমাৰ বগাই শাল গছৰ সৌন্দৰ্য উপভোগ কৰি আহি আছে আৰু যিটো মিয়া আগৰ ফালে বহি আছে এতিয়া আমি হোটেলত সোমাইছোঁ হোটেলৰ কামখিনি কৰিলোঁ কৰি পেলাই এতিয়া আমি ৰুমলৈ যাম আমি আহিছিলোঁ 8টা বজাত তেতিয়া আপোনাৰ বাজিলে 6:30 মোটামুটি 4 ঘণ্টা লাগি গ'ল আমি হোটেলত গৈ ফ্ৰেছ হওঁ তাৰপিছত আকৌ লগ পাম বাৰু ঠিক আছে এইখনটো আমাৰ ৰুম এইটো হ'ল ৱাশ্বৰুমত লাইট নাই কৈ দিছোঁ কথাটো কি কথা ক'ব নাপাব হ'ব দে এয়া আমি এতিয়া MG মাৰ্ক ৰোডত আছোঁ আমি এইফালে জিতু এইফালে আমাৰ বগা আৰু আমাৰ পিছফালে আমাৰ সোঁফালে বাওঁফালে হাজাৰ মানুহ ইফালে চাই সেইফালে মানুহে মানুহ ৰবিবাৰে পুৱা গেলি আমি কিমান মানুহ চাওক ৰবিবাৰে পাই যাম কিমান মানুহ চাওক খালি যিফালে চকু যায় মানুহে মানুহ ইয়াতে যিমানবিলাক টুৰিষ্ট আহে চব টুৰিষ্ট ইয়াতে গধূলি আহি সমাগম হয় খুব আনন্দময় পৰিৱেশ ইমান ধুনীয়া লাগিছে আহি পেলাই আমি ইয়াতে আহি ভাত খালোঁ ভাত পানী খাই এতিয়া আমি হোটেললৈকে যাম এয়া আমাৰ বগা বহি আছে মোৰ বাওঁফালে এই যিটো গোস্বামী এতিয়া আমি লাহে লাহে হোটেললৈ যাম ৰাতিপুৱাই আৰু নাথুলালৈ যাব লাগিব আৰু ভাগৰ লাগিছে গোটেই ৰাতি টোপনি ক্ষতি আহিলোঁ 4 ঘণ্টা 5 ঘণ্টা জাৰ্ণি কৰি আহিছোঁ এতিয়া হোটেললৈকে অকণমান ৰেষ্ট ল'ম বাকীখিনি আমি খালি কথা পাতিম গুড মৰ্ণিং দোস্ত আমি এয়া নাথুলা বাছ ষ্টেণ্ডলৈকে আহিছোঁ এতিয়া আমি ইয়াৰ পৰা নাথুলালৈ গৈ আছোঁ মানে বহুত হাজাৰ মানুহ হাজাৰ গাড়ী আপোনালোকে দেখিব পাইছে বোধহয় আমাৰ গাড়ীখন এতিয়াও আহি পোৱা নাই মোটামুটি আধা ঘণ্টা লাগিব বুলি কৈছে অলপ ৰ'ব দিছে আমাৰ এয়া বিজু বিহাৰী আৰু এই বগাই ফটো মাৰি মানে আহি পোৱা নাই তাৰপিছত কেতিয়া যাব লগা মোটামুটি 1 ঘণ্টা 15 মিনিট আমাক ৰ'ব কৈছে কি হয় দেখা যায় এইটোৱে মানে 90% চব কলিকতাৰে মানুহ হয় চব বেংগলী মানুহে হয়
সকলো কাগজ পত্ৰ অ'কে কৰি এতিয়া আমি ধাংগুল লেক বাবা মন্দিৰ যাবলৈ ওলাইছোঁ। এয়া গৈ আছোঁ, 2-2.5 ঘণ্টাৰ পিছত আমি পাই যাব লাগে। চাওঁ তাকো কি কেতিয়া যাব পাৰোঁ। আমি এতিয়া লাটুলাত আছোঁ, লাটুলাত গৈ আছোঁ লাহে লাহে। বাপৰে বাপ কিমান ঠাণ্ডা। এইটো হ'ল চাইনা বগা বিল্ডিং, এইটো হ'ল ইণ্ডিয়াৰ ফ্লেগ উৰি আছে। এইফালে ইণ্ডিয়া, এইফালে কি চাইনা। दोनों एक साथ और ऊपर भी है ना, ऊपर पर देखिए ये सब चाइना है, ये चाइना और ये है इंडिया। चाइना इंडिया। ঠান্ডা বলবাচোন সূৰ্যটো খালি ঠাণ্ডা ঠাণ্ডা ঠাণ্ডা। অলপ মোক মাৰছো সামনে একদম
কালাৰৰ বিল্ডিংটো এইটো চাইনা, কাষত থকা ৰঙা বিল্ডিংটো এইটো হ'ল ইণ্ডিয়াৰ। ইণ্ডিয়াৰ ফ্লেগ উৰি আছে আৰু এইফালে যোৱা চাইনা। ইমান ধুনীয়া ভিউ। আহি আমি চাংগু লেক পালোঁ এতিয়া। এইটো চাংগু লেক। আমাৰ বেডিং মটৰ বন্ধা মোটামুটি ৰেডি হৈ গ'ল। এতিয়া আমি যাবলৈ ওলাইছোঁ। NGP-লৈকে যাম এতিয়া। NGP-ৰ পৰা আমাৰ এতিয়াও ট্ৰেইন কনফাৰ্ম হোৱাই নাই, চাওঁ গৈ পেলাই কি হয়। আমাৰ যিটো মিয়া গ'লে মোটামুটি 5-7টা বজাত ট্ৰেইন আছে, এতিয়াই ই ধৰছি। মানে কি হ'ব, কিয় নিছিলোঁ তাক, আজি পস্তাই আছোঁ তাৰমানে। ৰাতি তাত টোপনি মাৰাৰ পিছত এনেকুৱা হতৰি, মানে কাষৰ মানুহ শুব দিয়া নাই। মইতো শুব পাৰাই নাই। মইতো শুব পাৰাই নাই, ওচৰৰ মানুহ শুব পৰা নাই। আজি কমপ্লেইন দি গৈছে। তাৰ পাছত আৰু কি ক'ম আৰু, মেনেজাৰৰ ওচৰত যাই কমপ্লেইন দিব লগা হৈ গ'ল। একো নাই আৰু, ৰাতিটো এনেকুৱা থাকিব লগা হৈ গ'ল। এয়া হ'ল ঘটনা আমাৰ। তথাপিতো আল্টিমেটলি ট্ৰিপটো আমাৰ ভালেই গ'ল। অকণমান জঁটপাটো লাগিছিলে, তথাপিতো এইবিলাক পাহৰি গ'লোঁ। পাহৰি গৈ মোটামুটি এতিয়া আমাৰ যিটো টাৰ্গেট লৈ আহিছিলোঁ, টাৰ্গেট কমপ্লিট হ'ল। এতিয়া আমি NGP-লৈকে যাম। NGP-ৰ পৰা আমি ট্ৰেইন ধৰিম। NGP ট্ৰেইন আছে আমাৰ 5টা বজাত, 5টা বজাত আছে। 5 PM 5টাত আছে, কিন্তু আমি মোটামুটি 2টামান বজাত NGP পাই যাম। কিন্তু মানে ঘটনাটো হৈছে কি, আমি পালেও অলপ ইফাল সিফাল কৰি পেলাই টাইমটো মেকআপ কৰিব লাগিব আৰু, উপায়টো নাই।